একপক্ষীয় সন্মান। নমস্কাৰ। আজি FM আকাশৰ জৰিয়তে আপোনালোকৰ আগত মই একপক্ষীয় সন্মানৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিব খুজিছোঁ। হয়, আপুনি বা মই সদায় এটা কথা মনত ৰখা উচিত যে আমি কাৰোবাক আপোন বুলি বা নিজৰ সকলো বুলি ভাবিব পাৰোঁ, কিন্তু এইটো নহয় যে সেই ব্যক্তিজনেও আপুনি ভবাৰ দৰে ভাবিব। অৰ্থাৎ মই বা FM আকাশৰ জৰিয়তে ক'ব খুজিছোঁ যে আপুনি কাৰোবাক দিয়া সন্মানৰ বিপৰীতে বা মৰম চেনেহৰ বিপৰীতে আপোনাকো যে সকলো ব্যক্তিয়ে বা সেই ব্যক্তিজনে সন্মান দিব বা মৰম আদৰ কৰিব, আপুনি দিয়াৰ বিপৰীতে আপোনাক সন্মান কৰিব, তাৰ কোনো কথা নাই। এটাই ক'ব খুজিছোঁ, সদায় এই ভুল ধাৰণাটোৰ পৰা সদায় বাচি থাকিব, নিজক বচাই ৰাখিব। ধন্যবাদ। আশা কৰোঁ সকলো ভালে আছে, সকলো কুশলে থাকক। FM আকাশৰ লগত সদায় জড়িত থাকিব বুলি আশা কৰিছোঁ। নতুন আশালৈ FM আকাশ চিৰিজটো আৰম্ভ কৰিছোঁ, কিছু মনৰ কথা প্ৰকাশ কৰিম বুলি। আপোনালোকে মৰম চেনেহ দিব বুলি আশা ৰাখি আপোনালোকৰ পৰা FM আকাশৰ দ্বিতীয়টো চিৰিজৰ পৰা বিদায় লৈছোঁ।